Hello everyone, welcome back to my another mini blog. আৰু এতিয়া গৈ আছো আইতাহঁতৰ ঘৰলৈ। এইকেইদিন ভিডিঅ' দিব পৰা নাছিলো কাৰণ অকনমান গাটো বেয়া আছিলে আৰু কত যোৱা কামো নাছিলে ন, সেই গতিকে দিব পৰা নাছিলো। আৰু এই ঠাইটো হয়তো মৰিগাঁও বহুতে চিনিও পাব পাৰে। আৰু আইতাহঁতৰ ঘৰলৈ গৈ আছো যিহেতু সৰু সৰু বাচ্চা আছে, সিহঁতৰ কাৰণে অকনমান চিপছ আৰু চকলেট কিনি ললো। আৰু আহি পাও মানে টিকলিজনী দেখিছে নহয়, একেবোৰ মৰম লগা নহয় নে। তাৰ পাছতে এয়া সৰু পোৱালিৰ কাৰণে চিপছ আনিছিলো আৰু আমি খাই আছো। মই কৈছিলো নহয় আগৰ ভিডিঅ'টো মই বহুত খকুৱা, সেইটো কাৰণে মই মানে অকন খোৱা বোৱাটো বেছি যত্ন দিও আৰু দেই। তাৰ পাছতে পথাৰলৈ বুলি আহিলো আৰু আহি পাই মানে ইয়াত ফটো কাৰণে লাগি গৈছে। আৰু ফটো উঠি আমি আকৌ ভাত খাবলৈ গলো, যিহেতু ভাত খোৱাই নাছিলো। তাৰ পাছতে ভাত খাই মেলি আমাৰ মানে ঘৰ যাবলৈ হ'ল। বাহিৰ আহি পানি দেখো মানে গোটেই একদম ৰাইজ বহি আছে আৰু দেখিছে নহয়, এটা ভিডিঅ' লৈ ললো। তাৰ পাছতে লগৰ কেইজনীৰ লগত যাবলৈ ওলাই গৈছো আৰু আহি থাকোতে দেখিছো এই সৰিয়হৰ খেতি, মানে ভাল লাগে ন, একদম হালধীয়া হালধীয়া হৈ থাকে যে। তাৰ পিছত ঘৰ আহি পাই লগৰ কেইজনীক থবলৈ গলো অকনমান। সিহঁত দুজনীক থৈ ভন্টিয়ে মই আকৌ ঘৰলৈ বুলি ঘূৰি আহিছো। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। বাই।